গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই চাগে সকলোৰে। তো আজি ইমান ৰাতিপুৱাই উঠিলোঁ, কাৰণ এতিয়া কেইটা বাজিলে? এতিয়া বাজিলে 5:32। তো ইমান সোনকালে কিয় উঠিলোঁ, ক'ত যাম, কি কৰিম, তো সকলোখিনি যে গম পাব। ভিডিঅ'টো শেষলৈ চাই থাকক আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ক'ত গৈ আছোঁ আমি এতিয়া গম পাব লাহেকৈ। মই গাড়ীৰ ওপৰত, এইফালে আমাৰ দাদা আহি আছে। তো ফ্ৰেণ্ডছ, আমি পাই গ'লোঁ এতিয়া জুবলি ধাবা পাই গ'লোঁ। এয়া এইফালে জুবলি ধাবা। তাৰপিছত তো ফ্ৰেণ্ডছ, আমি আহিছোঁ মাছ নিবলৈ। এইফালে দাদা পইচা হিচাপ কৰি আছে মাছ নিব। তাৰপিছত আৰু ইফালে সুৰজিত আৰু ইফালে মিণ্টুহঁত আছে। তো মাছ নিম, দেখাই আছোঁ সকলোখিনি। চাই থাকক ভিডিঅ'টো শেষলৈ। আমি ইয়াত মানে মাছ নিবলৈ আহিছিলোঁ। তো গম পালোঁ ইয়াত যে মানে ৰঙিয়াৰ পৰা মাছ আনে, ৰঙিয়াৰ পৰা মাছ আনি কিনে ইয়াত জমা কৰে। মানে আকৌ ইয়াৰ পৰা মানে আকৌ দি দিয়ে যদি কাৰোবাক থাকে। তো ইয়াত বহুত বেপাৰী আছে আৰু কোনোবা ঘৰৰ কাৰণে যদি অলপ বেছিকৈ নিয়ে নিব পাৰে। তো আমাৰ দাদাই ল'লে নেকি 20 কেজিমান। তাৰমানে ঘৰত ফিচাৰী দুটা আছে, তাৰ ডাঙৰ ডাঙৰ। তো সেই তাৰ কাৰণে নিব আহিছিলে দাদাৰ লগত আহিলোঁ আমিও। তাৰপিছত আৰু ইয়াত যদি কোনোবা আছে লৈ ল'ব পাৰে, মাছটো ভাল মানে আমি দেখাত। আমিতো ইমানখিনি নাজানো, আমি যিখিনি দেখিছোঁ ভাল লাগিছে দেখি। তো চাব, মই এবাৰ ফিচাৰীটো দেখাইছোঁ। তো ফ্ৰেণ্ডছ, এইটো হ'ল ফিচাৰীটো। চাওক আপোনালোকে, মই দেখাই আছোঁ। এইটো কলাই গাঁৱত আছে। কলাই গাঁৱৰ মানে গৰুবান্ধা বুলি কয় আৰু ইয়াত আছে। ইয়াৰ অলপ পৰিৱেশটো দেখাই দিছোঁ, আপোনালোকক চাই লওক। ধুনীয়া ডাঙৰ ফিচাৰী এটা আছে এইটো। Let's raise a toast, enjoy the show. We are believers. Looks like he gave it up and backed up. দাদা কিলো কিমান ল'লা কৈ দিয়ক। কিলো ল'লা 300 টকা। 30 কিলো মাছ আছে বোলে 300 টকাকৈ হৈ যাব আৰু অহা বছৰ কিন্তু মাছ খাব লাগিব দেই। মাছ দিব লাগিব নিশ্চয় নিশ্চয়, মাছ নিশ্চয় পাব। এতিয়া আমি আৰু ইফালে মাছ ওলাই যায়। মাছ সেইকাৰণে কাপোৰখন দিয়া আছে, নহ'লে মাছ ওলাই যায়। আৰু কাপোৰখনে ঢাকি লৈ কিনে পুৰা লাৰি আহি আছে ই ঘটি কিনে, নহ'লে মাছখিনি নাথাকে যে। Mas. 400 টকা কিলো নিদিয়া বুলি 500 টকাকৈ দি দিম। মাছ লাগিলে কৈ দিব।
পুৰা ডাঙৰ পৰা মাছ ওলাইছে নি আছে টিঙত এইটো দাদা চাইদুলকা লাহকে পেলাই দি ফ্ৰেণ্ডছ এয়া মিণ্টু মাছ এৰি দি আছে তো ফ্ৰেণ্ডছ আমাৰ ইয়াত এইটো খাল বুলি কয় এইটো নতুনকৈ বনাইছে এইটোত মাছ দিছে আৰু ইফালে এটা আছে এইটোতো দি আছে এইটো বাৰু পুৰণা হয় এইটো বহুত দিন আগৰে হয় এইটোতো দিছে মাছ আৰু ইফালে এইটোতো দি আছে আমাৰ ভাষাত খাল বুলি কয় ন মই ক'লোৱে তো আপোনালোকৰ তাত কি বুলি কয় কমেণ্ট কৰি ক'বচোন তলত তো ফ্ৰেণ্ডছ হৈ গ'ল মাছ এৰি দিয়া তাৰপিছতে এতিয়া মাছ এৰি দিয়া হৈ গ'ল তো আজি ভিডিঅ'টো ইমানেই আছিলে এইখিনিতে শেষ কৰোঁ তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত এতিয়ালৈ বাই বাই